আজি খাম কচ মাছ কি হে আকৌ হেল্ল' বন্ধুসকল আজি খাম কচ মাছৰ তৰকা আৰু কাটি আছে পিঁয়াজ জলকীয়া নহয় দেই নহৰু কাটিছে নহৰু আৰু পিঁয়াজৰ বাকলি আৰু দেখাই আছোঁ তৰকাৰী কেনেকৈ বনায় ৱাও ৰঙা ৰঙা পিঁয়াজ দেখিছে বন্ধুসকল ৰঙা ৰঙা পিঁয়াজ আপোনালোকে চিনি পায়নে নাপায় কমেণ্টত এবাৰ জনাব দেই ৰঙা ৰঙা পিঁয়াজ আৰু এইপিনে বগা বগা নহৰু এই হালধীয়া হালধীয়া আদা দেখা পাইছে আপোনালোকে আজি খাম আৰু দেই তোমাক কোনে মাৰিলে কি হৈছে কেলে কান্দিছা কেলে কান্দিছা তুমি পিঁয়াজ কাটিছে পিঁয়াজে কন্দাই দিছে আমাৰ ৰান্ধনী আজি খানা বনাব মাছ বনাব আমি খাম দেই ৱাও ধুনীয়াকৈ দিবা দেই তললে কৰা ৱাও চেটালে লাগিব নহয় আজি আকৌ মিক্সিত নামাৰা নি মিক্সিটো কি কাৰণে থৈছা তেতিয়াহ'লে এইটো কেলে থৈছা হা এইটো কেলে থৈছা ইয়াত যদি মাৰিব লাগে যদি ইয়াত কেলে মাৰিব লাগে কি সুধি আছো তোমাক কি মানে সুধি আছো না তোমাক তুমি মিক্সিটো থৈ পেলাই তুমি তাত কেলে মাৰিছা হা अभी तो रुको क्लाइमैक्स अभी बाकी है কি সুধি আছো জলকীয়া ৱাও জ্বলা হ'লেহে খাই ভাল লাগে দেই আপোনালোকে জ্বলা খাই ভাল পায়নে নাপায় জনাব দেই আৰু আজি আমাৰ খানাটো আমাৰ এওঁ বনাইছে মই এতিয়া সঁজুলিখিনি মানে সজাই দিম বাকী আৰু তুমি আৰু ধুনীয়াকৈ বনাবা আৰু দেই না 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 তোমাৰ হাতে খাম আজি মই তোমাৰ হাতে মই খাম আজি তুমি বনাই দিবা মই খাম মই নোৱাৰোঁ নহ'ব সদায় মই বনাই থাকোঁ আৰু তুমিও বনাই দিয়া বাৰু কিন্তু আজি কেমেৰা আগত কিয় মিছা কথা কৈছা আজি তুমিয়ে বনাব লাগিব আজি মই নবনাওঁ দেই না 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 মাছ বনাবলৈ মই নাজানো তোমাৰ হাতে খাম মই নেই জানতা খাম খাম টমেটো ৱাও বিলাহী বিলাহী দিবা নেকি আজি বিলাহী দিলে মাছ তৰকাৰী কি খাব আৰু বিলাহী দিলেহে মজা হ'বই নে তেল গৰম হ'ল দিয়া দিয়া কম কি দিবা এতিয়া কি দিবা পটাপট দিয়া মই এতিয়া পিঁয়াজ দিম পিঁয়াজ পিঁয়াজ দিছা বিছমিল্লাহ ধুনীয়াকৈ আল্লাহৰ নামটো কৈ দিব লাগে ন এয়া পিঁয়াজ দিলে চক কি কৰি আছে চক এইটো কোন ওলালে পৰ্দা তলেদি হা পৰ্দা তলেদি কোন ওলালে চুনু কি খাইছা তুমি কি খাইছা ঝালমুড়ি খাইছা বৰ বেলেগ খাইছে দেই নাখাওঁ মই খালোঁ তুমি খোৱা ঝালমুড়ি খাইছে কি খাইছা চুনু কি খাইছা তুমি বুট খাইছা বুট খাইছে পিঁয়াজ ৰঙা হৈ গ'ল এতিয়া কি দিবা হয় নেকি অলপ তেলিয়াই বনোৱাই দিছোঁ নহয় নবনাব যে কি দেখাই নাই মই এইয়া আদা নহৰু পেষ্ট তুমি বনাব জানানে হয় নেকি তুমি বোলে বৰ ধুনীয়া বনোৱা বোলে অকণমান তেল দিছোঁ দে তেতিয়াহে বনাই দিব ভালকৈ তুমি বোলে বৰ ধুনীয়া বনোৱা বোলে হয় নি কৈছে আকৌ চবে কৈছে আমাৰ দোকান এইখন দোকান নেকি আমাৰ মছলা দোকান দেই এইখন মছলা দোকান হয় আমি মানে এনেকৈ পেকেটবোৰকে খাওঁ মানে ডাইৰেক্ট ডাঙৰ পেকেট মানে নানো মানে আনিলে লোকচান হৈ যায় যে গোটা মাৰি যায় পাছত আৰু হাৱা সোমালে তো সেইকাৰণে আমি মানে এনেকুৱা পেকেটবোৰকে আনো মানে এতিয়া আহি গ'ল মছলা নিমখ তাৰপাছত কি আহিব ৰেড চিলি তাৰপাছত কি আহিব হালধি আহিব তাৰপিছত আহিব তোমাৰ তাৰপাছত কি আহিব হালধি নিমখ চব আহিলে এতিয়া কি আহিব তোমাৰ এইটো কালাৰ কৰে যে কালাৰ মানে ৰেড চিলি আকৌ ধুনীয়া এইটো মানে কাশ্মীৰী মিৰ্চ হয় কাশ্মীৰী মিৰ্চ পাউডাৰ ধনিয়া পাউডাৰ জিৰা পাউডাৰ ৱাও মছলা নিদিলে কিন্তু ভাল নালাগে ন মছলা অকণ সৰহকৈ দিলে ভাল সেইকাৰণে আমি মানে এনেকুৱা ডাইৰেক্ট পেকেটবোৰ এটা দি দিওঁ মানে তুমি ডাঙৰ পেকেট আনিলে কি হয় মানে আনিছিলোঁ আগতে মানে পিছত মানে কি হয় গোটা মাৰি যায় মানে হাৱা সোমাই গ'লে তো সেইকাৰণে মানে তেনেকৈ নথওঁ মানে এনেকৈ ডাইৰেক্ট আনো আৰু পেকেটবিলাক লম্বাকৈ তাৰপাছত একদম দি দিওঁ এটা লম্বাকৈ যিহেতু আমাৰ ঘৰত মানুহ কমটি আমি বেছি ইমান মছলা আনিলে আমাৰ লোকচান হৈ যায় খোলা পেকেট আনিলে ন মানে ডাঙৰ পেকেট আনিলে এতিয়া বনি গ'ল তৰকাৰী ৱাও হাতখন দিব দিয়া ৱাও আকৌ কি আনিছা হৈ গ'ল নহয় কি হ'ব ধনিয়া কম হ'বৰ কাৰণে আকৌ দিছা নেকি ৱাও কি ধুনীয়া গোন্ধ মাৰিছে খাওঁ লাগি গৈছে অকণমান লৰাই দিওঁ দেই তেতিয়া মই বনোৱা নামটো হৈ যাব कहना क्या चाहते हो
Yeah. এতিয়া বিলাহী দিবলৈ হৈ গ'ল গাইছ বিলাহী বিলাহী টমাটো বিলাহী কোনে কোনে ভাল পায় বিলাহী পকা বিলাহী হৰাই দিলে দিয়াহি যদি হৰাই নিদিয়া আমাক বিদায় দিয়াহি সেই কথাটো মনত পৰি গৈছে দেই বিহু নাচোঁতে যে কয় যে আমি সৰুতে বিহু নাচিছিলোঁ যে সেইটো কথা খন্তেক সময় বিৰণিৰ পাছতে আহি যাব ইয়াতে মাছ কচ মাছ তো তেতিয়ালৈকে অপেক্ষা ভিডিঅ'টো সমাপ্ত কৰোঁ অকণমান টাইমৰ পাছত আকৌ আহি আছোঁ যদিহে ভাল পাইছে তেন্তে লালবাতি ফেককে এটা ছাবস্ক্ৰাইব মাৰিব যদিহে ফেচবুকত চাই আছে এটা ফ'ল' মাৰিব তেন্তে আহিছোঁ বাই নেক্সট অকণমান টাইমৰ পাছতে আকৌ আহি আছে बात हम फिर से आई है ओ वाटर थोड़ा वाटर देने से मतलब तभी क्या होगा पकेगा ना इसीलिए थोड़ा वाटर माने पानी সেইকাৰণে দিয়া হৈছে অকণমান পানী দি ঢাকনটো মাৰি দিয়া হ'ব তো আজি এটা পানী ভিডিঅ' अभी आएगा मछली वाओ कौन खाएगा बोलिए कमेंट में এটা ঘৰুৱা ভিডিঅ' আজি মানে দিবলৈ টাইমেই নাপাওঁ যিহেতু আজি অকণমান ধেমালি চলাই দিলোঁ কোনেও যাতে বেয়া নাপাব আৰু এয়া মাছৰ তৰকাৰী বনাই আছিলোঁ কচ মাছ মোৰ ফেভাৰিট হয় আৰু আপোনালোকে কচ মাছ ভাল পায় নে নাপায় সেইটোও জনাব দেই তো এয়া বনি আছে আৰু আমাৰ আকৌ ৰাতি ভাত খোৱা দেৰি দেই এতিয়া আকৌ কেইটা বাজিলে গম পায়নে 10টা 58 অ' মাই গড ৰাতি বেটাই পঢ়ি উঠিছেহে 10টা বজাত তো দেৰিকৈ পঢ়িছিলে আজি স্কুলৰ পৰা আহি তাৰ ভাগৰ লাগিছিলে আৰু শুই আছিলে সেইকাৰণে উঠিলে 7:30 বজাত তাৰপৰা কিতাপ পঢ়িলে এতিয়া 10টা বজাত সামৰিলে তাৰপৰা এতিয়া আৰু ভাত পাতি চোৱা বনাওঁতে দেখিছে 11টাই বাজিলে 10:30 বজাত আহিছিলোঁহে তাৰপাছত মই নাই বনোৱা দেই আমাৰ এওঁহে বনাইছে আকৌ এই আছক এতিয়া মাছৰ তৰকাৰী ইমানেই আৰু দেৰিকৈ অকণমান দেখাই দিম আৰু তেন্তে এয়াই আৰু দেই কেনেকুৱা লাগিছে জনাব হৈ গ'ল ৰেডি তৰকাৰী ৰেডি হৈ গ'ল আৰু এতিয়া ভাত খাবহে লাগে আৰু দেই A few moments later. আৰু এয়া দেখিছে গৰম গৰম ভাত পুৰা তাৰপাছত এয়া তৰকাৰী আৰু এয়া হৈছে মাছ বহুত গৰম আয়ো ইমান ধাম কৰিছে আৰু বা গৰম দেখিছেনে ইমান গৰম এইটো মাছ আৰু এইপিনে আছে বুট আৰু আলু ভাজি আৰু এতিয়া খাম ভাত তো ভাত খাওঁ দেই আপোনালোকে ভাত খালেনে জনাব আমাৰতো এতিয়া বহুত দেৰি হ'ল 11:30 বাজিলে কেমেৰা কৰিবলৈ বৰ দিগদাৰ এনেকৈ ভিডিঅ' নবনাওঁ যে তো মানে হেৰি কৰোঁতে বৰ গৰম খাবলৈ নোৱাৰিছোঁ অকণমান খাই চাওঁ গৰম বহুত মজা লাগিছে মই বহুত ভাল পাওঁ মানে হেৰি বহুত ভাল পাওঁ কি কয় এইটো কচ মাছ বহুত ভাল পাওঁ তো আপোনালোকে কচ মাছ ভাল পায় নে ক'ব মই বেলেগ মাছ বেয়া পাওঁ কিন্তু দেই কচ মাছে ভাল পাওঁ বেছিকৈ তো আজিৰ ভিডিঅ'টো বাই বাই বিদায় নেক্সট ভিডিঅ'ত আকৌ লগ পাম এই গাইছ আজি হৈছে নেক্সট ডে আৰু এতিয়া মানে অকণমান একদম গেছ হৈছে সেইকাৰণে অকণমান হজমলা খাই লওঁ বুলি ভাবিছোঁ আৰু হজমলা খালে বোলে ভাল হয় তো খাই লওঁ ট্ৰাই কৰোঁ বেছি নাখাওঁ এটা পেকেট খাম বাকীকেইটা থৈ দিম তো আজিয়ে ভিডিঅ'টো শেষ কৰিছোঁ আৰু কেনেকুৱা পাইছে নিশ্চয় জনাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ